ईश्वर पश्चात भर्जश्री पद्मे पद्मालये सुगे सर्वितः महिमां देवी महालक्ष्मी नमस्ते नमस्ते महालक्ष्मी नमस्ते महालक्ष्मी नमस्ते নিশ্চয় করবার করতে পারবে দেবী কিবা হেতু আজি বিখ্যাত বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগচৰণ দৰ্শন কিন্তু আজি তাৰ পৰাহে বঞ্চিত আপুনি ঠিকেই দেখিছে দেৱৰী আজি আজি প্ৰথমবাৰ বৈকুণ্ঠ বুলি বিষ্ণু দেখিলে মোক লগত নিদিয়াকৈ নাযায় আজি কিন্তু তাৰ ব্যস্ত হৈ প্ৰলয় মহাপ্ৰলয় আৰু অলপ দিনতেই এই সমগ্ৰ বিশ্ব পানীৰ তলত পৰি যাব চাৰিওফালে কেৱল পানীয়ে পানী হ'ব কোনটা মইতো একো গমকে পোৱা নাই আপুনি আপুনি নাৰায়ণৰ ফটো পাইছিল নেকি দেৱৰী নাৰায়ণ তাকেইতো ক'বলৈ আহিছিলোঁ দেৱী গৈছিলোঁ দেৱৰী তাত দেখিলোঁ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ গুপ্ত দেখিলোঁ ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাগ্য পাৰ্বতীও দেখিলে দেৱৰী মই একেবাৰে আচৰিত হলোঁ এই মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব ল'ব তাৰ চোন ভাগ বতৰা কৰি ভাবিলোঁ তোমাক বা বিষ্ণুৱে
যিবিলাক বেখাস্ত আছিল সকলোবিলাক মুক্ত কৰি ৰাখিবলৈ দিছে। দেৱৰ্ষি তাৰ প্ৰতি দিছে জীৱ-জন্তুৰ দায়িত্ব। কি নাই এই আনন্দ তুমিও ভাগ ল'ব পাৰিলাহেঁতেন। দেৱৰ্ষি নুশুনাবৰ তেনে মোক মুক্ত কাহিনী কিয় আজি বিষ্ণুৱে এই কথা গোপনে ৰাখিছে? মই কেতিয়াও পত্নী নহয়। নাই নাই ৰাজ্য মই নাই ৰাজ্য মই নাৰীও ৰণচণ্ডী মুঠি ধৰিব পাৰে। বিষ্ণুৱে কি মোৰ অভিমুখে সৃষ্টি ৰক্ষা কৰিব পাৰিব? নাই নাই মই নাই দেশৰ জ্যোতিপুত্ৰ। তই আৰু কি ডাঙৰ কথা হৈছে জানানে দেৱী? মনে মনে ভাবিছো বিষ্ণুৱে আকৌ তোমাক কিয় লগত নিদিলে? সেই সৃষ্টিৰ পাতনি মই নিমেষতে ৰুদ্ধ কৰি পেলাম। বিষ্ণুৱে বুজিব লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে। দেৱৰ্ষি চাই থাকক আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাততে মহাপ্ৰলয়ংকাৰী বিষ্ণুৱে যি নতুন সৃষ্টি অংকুৰণ কৰিব খুজিছে তাক মই ধৰি লগত পৰুৱাই দিম। চোৱা স্বৰ্গৰ দেৱতা, চোৱা মৰ্ত্যৰ মানৱ, চোৱা পাতালৰ বাসুকী। নাইলে কি দেশৰ বিৰোধী যাব পাৰে? এবাৰ মই যি কামলৈ মনস্থ কৰিলো তাৰ পৰা কেতিয়াও বিচলিত নহওঁ। নাৰী যেতি চাওঁ আৰু মোৰ অবিহনে বিষ্ণুৱে কেনেকৈ সৃষ্টি ৰক্ষা কৰে। সৃষ্টি হওক। মই জগতৰ মাতা
কিবা কাৰ্যময় কৰিম সাধন দুঃচৰণ কৰে উদ্দেশ্য অলপ দিনৰ পাছতে পৃথিৱী মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানীহে থাকিব চাৰিওফালে পানী হ'লে পানীৰ মাজত আমি জীয়াই থাকিম ই অসম্ভৱ ই অসম্ভৱ ই অসম্ভৱ তোক মই বৰ দিছো তই জন ধন আকাশ পাতাল সকলো বিচৰণ কৰিব পাৰিবি বিষ্ণুৰ সুৰৰ পঞ্চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও মৃত্যু ঘটাব নোৱাৰে তোৰ শৰীৰ মই ব্ৰতময় কৰি দিলো এতিয়া যা তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰা মাতৃ কোন পুত্ৰ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব চাৰিওফালে পানী কেৱল পানীহে থাকিব যাক যজ্ঞ কৰিবলৈ বেদ বেদান্ত একো থাকিব ঋষি মুনিসকলে পূজা পাতল কৰিবলৈ বেদ বেদান্ত একোৱেই নাথাকিব সকলো পানীৰ তলত লুপ্ত হ'ব আৰু তেতিয়া তহঁতে ফুলবোৰে সেইবোৰ লৈ দেৱতাতকৈও উৎসাহ